बुंथिगिरि बिस्वजित दैमारिया सानैनि हाबाफारिजों बङाइगाव जिल्लानि जिल्ला बेंगिरिनि मावख'आव बैसोगोरा नोगोरारिफोरजों सावरायलायदों। आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया सानैनि हाबाफारिजों आफां आसाम दावबायनाय समाव समबारखालि बेलासि समाव बङाइगाव जिल्लानि जिल्ला बेंगिरि मावख'आव गोबां दोलो आफादफोरनि दैदेनगिरि आरो बैसोगोरा नोगोरारिफोरजों सावरायलायो। मख'नो गोनांदि समबारनि सावरायनाय हाबाफारियाव आसाम आयेन आफादनि लेङाइ बुंथिगिरि डक्टर नमल ममिनआबो बाहागो लादोंमोन। बे सावरायनायाव आसाम सोरखारा गोदानै दाफुंनाय इन्डिजिनियास फेथ एन्ड कालचार बिफाननि जोहै आसामनि थागिबि हारि हारिसाफोरनि राव थुनलाइ आरो हारिमुखौ रैखाथि होनायजों लोगोसे जौगाहोनायनि सायाव बुंथिगिरि बिस्वजित दैमारिया ओरैबायदि बुङो। ভিজিট কৰিছোঁ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট ভিজিট কৰাৰ লগতে আমাৰ কমতাপুৰৰ কোচ ৰাজবংশী মানে সমাজৰ লগত আমি এটা মত বিনিময় প্ৰগ্ৰাম ৰাখিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৰ্তমান অৱস্থা, তেওঁলোকৰ ভাষা, কলা, সংস্কৃতি, ধৰ্ম, ৰীতি নীতি, সামাজিক যিবিলাক মানে ৰীতি নীতি সেইবিলাক কি ধৰণৰ, আৰু আমাৰ অসম চৰকাৰে এটা বিভাগ কৰিছে নতুনকৈ ইণ্ডিজিনিয়াছ ফেথ এণ্ড কালচাৰ। গতিকে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক আৰু ডেপুটি স্পীকাৰক দায়িত্ব এটা দিছে কি অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত মানে বহি ফালে মত বিনিময় কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ বিশ্বাস, ভাষা, কলা, সংস্কৃতি যিমান যি আছে এটা জাতি হিচাপে সেইটোৰ ক্ষেত্ৰত ভৱিষ্যতলৈ কেনেকুৱা প্ৰচলিত কৰি থাকিব পাৰে আৰু কেনেকুৱা সুৰক্ষিত কৰিব পাৰে আৰু কেনেকুৱা সংৰক্ষণ কৰিব পাৰে আৰু উন্নত যদি কৰিবলগীয়া কিবা এটা আছে চৰকাৰ ফালৰ পৰা, গতিকে সেই দিশবিলাক তেওঁলোকৰ লগত আলোচনা কৰি এটা তেওঁলোকৰ মতামতক লৈ ফালে এটা পৰামৰ্শ চৰকাৰক এটা প্ৰতিবেদন দিব লাগে আৰু সেই অনুসাৰে চৰকাৰে অসমৰ মানে খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকৰ তেওঁলোকৰ জাতীয় পৰিচয়কে ধৰি তেওঁলোকৰ ভাষা, কলা, সংস্কৃতি, ধাৰ্মিক বিভিন্ন দিশবিলাকৰ ক্ষেত্ৰত উপযোগী হোৱাকৈ কাম কৰিবলৈ ব্যৱস্থা ল'ব। গতিকে আজি সেইকাৰণে ইয়াত যিহেতু আহিছোঁ বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত কোচ ৰাজবংশী বিষয়ে জানিবৰ কাৰণে, তেওঁলোকৰ কলা সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ ধৰ্ম, সমাজৰ ৰীতি নীতি ইয়াৰ ওপৰত আমি অলপ চৰ্চা কৰি আছোঁ যাতে কিবা এটা অলপ আইডিয়া পাওঁ আৰু যিটোৰ দ্বাৰা আমি চৰকাৰক এটা এডভাইচ দিব পাৰোঁ। নিউজ ডেস্ক ইনসাইড ইনি बर'।